হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে দহি কেনেকৈ বাটে শিকাবলৈ ওলাইছোঁ। প্ৰথমতে এনেকৈ কলমেদি জোখত দি ল'ব। তাৰপাছত লাহেকৈ বেজিটো বঢ়াই, এইটো দেখিছে নহয় মই কিমান ধুনীয়াকৈ সহজ পদ্ধতিৰে কৰিছোঁ। তিনিটা গাঁঠি দি ল'ব যাতে দহিটো কেতিয়াও সূতাডাল কেতিয়াও খুলি নাযায়। আৰু এয়া চাওক মই কিমান লাহেকৈ গাঁঠিকেইটা অকণমান টান টানকৈ মাৰি 3বাৰ গাঁঠিকেইটা মাৰিব। দেখিছে কি ধুনীয়া আছে, 3বাৰকৈ মাৰিব। আৰু মাৰি লৈ এই সূতাডাল, যিডাল সূতাৰ ইয়াত আছে সেই সূতাডাল আপোনালোকে মাজত এনেকৈ থৈ দিব। থৈ এই ধৰণে গাঁঠি মাৰি দিব। গাঁঠি মাৰি দি চাওকচোন মই কি ধুনীয়াকৈ কৰিছোঁ। গাঁঠিটো টানকৈ মাৰিব যাতে এডাল খোল খাই নাযায়। আৰু অকণমান 3টা গাঁঠি দিবলৈ চেষ্টা কৰিব, তেতিয়াহে সূতাডাল বান্ধ খাই থাকিব। আৰু মই কি ধুনীয়াকৈ এইকেইডাল দি পেলাই হেৰি কৰি দিছোঁ চাওক। আৰু দুইডাল যেতিয়া লগ খাব, লগ খোৱাৰ পাছত এনেকৈ ধৰি লৈ মই কেমেৰাত দেখুওৱাৰ দৰে লাহেকৈ বেজিটো সূতাডালৰ পাছফালেদি দি ইডাল সূতাই পাক খুৱাই একটা ঘূৰ দিব। ঘূৰ দি এনেকৈ লাহেকৈ দাঙি আনিব আৰু দাঙি আনি অকণমান টাইটকৈ টানি দিব। এইটো এটা গাঁঠি ধুনীয়াকৈ হৈ যাব। আকৌ দুবাৰ কৰি দিব সেইটো পাৰিলে। আপোনালোকে টান কৰোঁ বুলি ভাবিলে আৰু এবাৰ কৰি দিওঁ বুলি ভাবিবও পাৰে, মই নাই কৰা। আৰু লাহেকৈ এই সূতাডালৰ মাজেদি সেইডাল আনি এনেকৈ টানকৈ কৰি দিব আৰু কেঁচিখন লৈ জোখত কাটি দিব। আৰু কাটি এয়া দেখিছে মই এইকেইটা সমান কৰি দিছোঁ কাটি। আৰু এয়া চাওক কিমান ধুনীয়া জোখত হৈ গ'ল। আৰু এনেধৰণেই গোটেইকেইটা দহি এইদৰেই একেবাৰে সহজ পদ্ধতিৰে কৰি যাওক।